বিপিএফত আমি 8 বছৰ কৰ্ম আছিলোঁ, এতিয়া মানে সুবিধা পোৱা নাই, সেইকাৰণে আমি ইউপিপিএলত যোগদান দিছোঁ। আৰু আমাৰ বিপিএফৰ মানে কৈছিলে যে মানে আপোনাৰ গাৰ্জেন হয়, আনচাৰীপাৰা হয়, মছজিদপাৰা হয়, গাৰ্জেন হয়, ৰাস্তা ঘাট একো কৰা নাই, সেইকাৰণে মানে মনত দুখতে আমি এতিয়া আমি মানে কি কয় ইউপিপিএলত যোগদান কৰিছোঁ। আৰু ইউপিপিএল দলক কিয় ভাল পাইছে আপোনালোকে? ভাল পাইছে মানে তাৰ নীতিটো ভাল, কাম কাজ ভাল কৰি আছে, যি হওক আৰু মানে ভালে কাম কৰি দেখি আছো তাৰ, সেইকাৰণে মানে আহিছোঁ ইউপিপিএলত। কয়জন যোগদান হ'ল আজি 90 জন। আগত কোনটো দলত আছিল? ইউপিপিএলত আছিল, বিপিএফত আছিল। কিবা পৰ্টফলিঅ আছে নেকি? হা? কিবা পৰ্টফলিঅ আছে নেকি? নাই খালি নাই জইনিং কৰিছোঁ। কি ক'ব, কেনেকুৱা দেখিছে আপুনি? ভাল লাগিছে মানে ইউপিপিএল চৰকাৰটো আমাৰ ভাল লাগিছে, যি হওক মানে কৰ্মটো ভাল কৰি আছে আমাৰ ৰাজাই, যি হওক আৰু কি কয় মানে ৰাস্তা ঘাট বনাই দি আছে, সেইকাৰণে মানে আমি ইয়াতে ইউপিপিএলত যোগদান কৰি আছোঁ। আজি ধৰক 2003 চনত আমাৰ BTC চুক্তি স্বাক্ষৰ হৈছিল। তাৰপিছত মানে নিৰ্বাচিত এটা BTCত এটা চৰকাৰো হৈছিল, কিন্তু দীৰ্ঘ সময় 15 বছৰ সময় তেওঁলোকে হাগ্ৰামান নেতৃত্বত এটা শাসন BPFৰ শাসন চলাইছিল। কিন্তু আমাৰ এই অঞ্চল আজিও অনুন্নত হৈছে। আপোনালোকে দেখিছে ওচৰতে মছজিদ মন্দিৰ থকা ৰাস্তাটো তেওঁলোকে মানে এইটো নিৰ্মাণ কৰা নাই। গতিকে আজি ৰাইজে বুজি পাইছে যে অতি কম সময় BTR প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্ব, যিটো চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত এই চৰকাৰে একদম কম সময়ৰ ভিতৰত আজি আমাৰ চালাঘাটি যিটো মছজিদ পাৰাৰ পৰা আনচাৰী পাৰা আশ্ৰম পাৰা মিলি মানে 1 কিলোমিটাৰ আৰু 400 মিটাৰ CC ব্লকৰ ৰাস্তা তেওঁলোকে দিছে। ইতিমধ্যে আজি আধাৰশিলা স্থাপন কৰিছে আৰু কামটো 2-1 দিনত গ'লে আৰম্ভ হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। গতিকে এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ সাধাৰণ নাগৰিকবিলাকে যথেষ্ট মানে ভাল পাইছে আৰু আনন্দিত হৈছে, উৎফুল্লিত হৈছে। আমি বেলেগ নিবিচাৰো, আমাৰ ৰাইজৰ উন্নয়ন লাগে। আজি ওচৰতে এটা NTPCৰ প্ৰজেক্ট থকাৰ পিছতো আমাৰ চালাঘাটি বজাৰটো যেনে ধৰণৰ উন্নয়ন হ'ব লাগিছিল সেইটো কিন্তু হোৱা নাছিল বিগত দিনবিলাকত। গতিকে এইবাৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত তেওঁলোকৰ হেঁচাত NTPCয়ে কিন্তু আমাৰ চালাঘাটি বজাৰত এটা আৰ্থিক অনুদান দিছে। আমি জানামতে ইতিমধ্যে কণ্ট্ৰাক্টৰবিলাকে কামো আৰম্ভ কৰিছে। তো অদূৰ ভৱিষ্যতে আমাৰ অঞ্চলৰ আমি উন্নয়নটো বিচাৰো, বাকী নিবিচাৰো। আমাৰ অঞ্চলৰ উন্নয়ন হ'লে আমিও তেওঁলোকক সমৰ্থন কৰি আহিম। আৰু সেই আনন্দত আজি আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ ফালৰ পৰা বিশেষকৈ যুৱ সমাজ আগবাঢ়ি আহি এই ইউপিপিএল দলত যোগদান কৰিছে। 17 বছৰত আমাৰ যিটো সমস্যা আছিল, এইটো সমস্যা আমাৰ হয়তো আজি আমাৰ পৰ্বত বড়ো ডাঙৰীয়াই ছাৰে আমাৰ সমস্যাটো অলপ হয়তো এইটো পাৰ কৰি দিছে, আমাক আশ্বাস দিছে। আজি হয়তো ইয়াত আধাৰশিলাটো অপেনিং কৰিল। আমাৰ মেইন সমস্যা হ'ল আমাৰ চালাঘাটি মছজিদ পাৰাৰ ৰাস্তা আৰু আনচাৰীপাৰাৰ ৰাস্তা, এইটো হ'ল আমাৰ মেইন সমস্যা, আমাৰ ৰাস্তা ঘাট। কিন্তু ইমান দিনলৈকে আমি ৰাস্তা পোৱা নাই। এতিয়া আমি হয়তো যিমান ল'ৰা আছে আমাৰ গাঁৱৰ যিবিলাক মুৰব্বী আছে, এইবিলাক ল'ৰা সব ইউপিএলত আজি যোগদান কৰিছে। মোটামুটি 90 জন পাৰ হৈ গৈছে আর কি। এতিয়া আমার রাস্তার মেন সমস্যা, রাস্তাটা হলে আমি গোটাইখিনি মিলি চালাঘাটি আনচাৰীপাৰা মিলি আমি ইউপিএলৰ দলত আমি পুরা কর্মত থাকি যাম। আর আমি 100% জিতাম, আমাক জিতাইলে আমি 100% জিতাম। আমার জিতাটা হল আমার মেন সমস্যা রাস্তা। আমার রাস্তা নাই, আজি 17-18 বছর হয়ে গেল, বিরাট সমস্যা হয়ে আছে। মেন সমস্যা হল আমার রাস্তাটা হয়ে গেলে আমি ইউপিএলত 100% আমার যিমান আনসাৰীপাৰা হোক মছজিদপাৰা হোক আমি সব থাকি যাম।